সন্মানীয় অধ্যক্ষ মহোদয়, যিটো অসমমালাৰ পথ আলমৰাৰ পৰা টংলালৈকে দিছে, অত্যন্ত গুৰুত্বপূৰ্ণ এই পথটোৰ বাবে মই আমাৰ ভোটৰ নামৰ নাম নিদিলে কেনেকৈ ভোটৰ নামৰ নাম মোক খবৰ নিদিলে কেনেকৈ হ'ব? মোক ক'বলৈ দিয়ক, আৰু লগতে মই এই কথা মোক ক'বলৈ দিয়ক যে বৰদলগুৰিৰ পৰা যিটো ৰাস্তা আছে একেবাৰে টংলালৈ যোৱা, সেই ৰাস্তাটো যাতে যদি তাৰ লগত যুক্ত কৰা যায়, মাত্ৰ 10 কিলোমিটাৰ 12 কিলোমিটাৰ ৰাস্তা, তেতিয়াহ'লে অতি সুন্দৰকৈ গোটেইকেইটা পথ, কাৰণ ইতিমধ্যে আন এটা পথ অসমমালাত হৈছে আমাৰ চিপাঝাৰৰ পৰা দলংঘাট, আকৌ আমাৰ যি নেকি বৰদলগুৰি, এই বৰদলগুৰিৰ পৰা ৰাস্তাটো যদি মহলীয়া পাৰলৈকে সংযোগ কৰে, তেতিয়াহ'লে মই ভাবোঁ যে গোটেইকেইটা পথে অসমমালাৰ লগত সংযুক্ত হ'ব। অনাৰেবল মিনিষ্টাৰ চাউণ্ডটো বঢ়াই দে। অধ্যক্ষ মহোদয়, ৰাস্তাটো এলাইনমেণ্ট